হাই দোস্ত, শুভ ৰাতিপুৱা। এতিয়া বৰ্তমান গৈ আছোঁ মই ভেলাঘৰ পূৰা চাবলৈ। মৰ্ণিং টাইম লুক চাওক না, ৰাস্তাত পূৰা কুঁৱলী কুঁৱলী। মৰ্ণিং খুব ৰাতিপুৱাই 7টা বজা নাই, 7টা বজা বাজিবৰ কাৰণে আৰু 5-10 মিনিটমান আছে। বৰ্তমান মই এতিয়া গৈ আছোঁ কোচ ৰাজবংশীসকলে য'ত ভেলাঘৰ ভোজ কৰিলে আজি এতিয়া মেজি পুৰিব। তো তাৰ কাৰণে মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। সেইটো কাৰণে ৰাতিপুৱা সোনকালে উঠি এতিয়া আহিলোঁ। মই এতিয়া বৰ্তমান তালৈকে গৈ আছোঁ। তো আপোনালোকে চাই থাকক ব্লগটো। তো ব্লগ থৈছ বঢ়িয়া। গান বজি আছে, শুনা পাইছে চাগে অলপ অলপ। গান বজি আছে, কপিৰাইট নালাগিলে হ'ল। কপিৰাইট মানে বৰ্তমান আহি পাইছোঁ আৰু এতিয়া পিকনিক স্থলী। সেইফালে দেখিছে ওটো এটা মেজি থৈ দিছে। সেইটো সিহঁতৰ কিবা নিয়ম আছে। এইয়া বৰ্তমান আৰম্ভ কৰিলে সিহঁতে মেজি জ্বলোৱা ষ্টাৰ্ট কৰিলে। ইয়াতে গোটেইবোৰে চাব আহিছে। ঠাণ্ডা পথাৰৰ ওচৰতে গোটেই। বৰ্তমান জেগাত আহি পালোঁ। পুৰা ভেলাঘৰ পুৰি আছে এতিয়া, এয়া দেখিছে। আৰু ইয়াতে গোটেইবিলাক আহিছে খুব সুন্দৰকৈ। কেইটা বাজিছে? 7টামান বাজে ন? 7টামান বাজে। পুৰা ভেলাঘৰ নষ্ট কৰা হৈ গ'ল এতিয়া, জুই চুই লগাই দিলে। বাচন বৰ্তন ধুই আছে। এই ভগৱান, ৰাতিপুৱা ৰাতিপুৱা কপিৰাইট ক্লেইম নালাগিলে হ'ল আৰু গানবিলাক বজি আছে। ভিডিঅ'টো বনোৱাহে দিলোঁ। এইফালে পূৰা ৰান্ধনীয়ে খাই বৈ হোৱাৰ পিছত ৰাতিপুৱা গোটেই বাচনখিনি এতিয়া মাজি আছে। তো যিহেতু নিজৰ নিজৰ বস্তু সকলোকে দি দিব লাগিব। ইয়াত ঠাণ্ডাত জুই একুৰা লগাইছে ধুনীয়াকৈ আৰু গোটেইবিলাকে জুইৰ ওচৰতে আছে। যিহেতু ঠাণ্ডা, আপোনালোকৰ তাত ঠাণ্ডাটো পৰিছে কিনে কমেণ্টত জনাওকচোন। খুবেই ঠাণ্ডা ইয়াতে। এইটো আমাৰ বিহু নহয় একচুৱেলি, কোচ ৰাজবংশীসকলে প্ৰথম বিহুতেই ভোজ ভাত খায়। আমাৰ কিছু নিয়ম আছে জোনবিলৰ লগতে খোৱা যায়। ৰজাৰ কিছু নিয়মৰ বাবে অলপ পিছতীয়া হয়। তো ভিডিঅ'টো দিম চাব আপোনালোকে। জোনবিল মেলাখন কেনেকৈ কি পতা হয়, ৰজা ক'ৰ পৰা কি যায়, গোটেইখিনি মই ভিডিঅ' এটা দি দিম। যিহেতু জোনবিল মেলা আহি আছে তো চাই থাকক। বৰ্তমান এটা পুৰা হৈ গ'ল, তাৰপিছত আৰু এটা আছে এইফালে, সেইটো পৰিব। তো চাই থাকক ভিডিঅ'টো। বৰ্তমান পুৰাৰ পিছত এনেকৈ বাঁহবিলাক লৈ যোৱা হয়। এইটো নিয়ম পৰম্পৰা। তেখেতসকলে লৈ যায় ক'ত দিবি এডাল? গোলপোচা দিম। গোলপোচা দিব বোলে। কিছুমানে হেৰি দিয়ে। বৰ্তমান ভইচটো ডাবিং কৰিছোঁ বেকগ্ৰাউণ্ডত, যিহেতু মিউজিক গানবিলাক বজি আছে, নহ'লে কপিৰাইট ক্লেইম আহি যাব পাৰে। তো সেইটো কাৰণে মই মিউজিকটো আঁতৰাই দিছোঁ। আৰু এইবিলাক যে ভেলাঘৰ যে এইবিলাক বস্তু সিহঁতে লৈ যায় মানে, যদি কিছুমান ফল মূল লগা গছ থাকে, তাত যদি নালাগে সিহঁতে তাত গৈ দিলে বোলে নেক্সট বছৰৰ পৰা লাগে কয় আৰু। সেইজনে কোনে ভেলাঘৰ চাব আহিছে? নামটো কি? নামটো কি? অমৃতা। আৰু তোমাৰ নামটো কি আছিলে? ঋষিতা কলিতা। ধুনীয়া। কি ভেলাঘৰ পুৰা চাব আহিছে? ভেলাঘৰ পুৰা চাব আহিছে ন? আমাৰ আকৌ টিকলি আহি গ'ল। ইয়াত কি কৰিব আহিছা? ভাই ভেলাঘৰ পুৰা চাব আহিছে নেকি? নামটো কৈ দিয়া। বিৰাজ কৃষ্ণ কোঁৱৰ। তোমাৰ নামটো? কি আমচি? তন্ময় আমচি। আৰু আমাৰ দাদা আছে ধুনীয়াকে। ইয়াতে যোৱাকালি বিহু উদযাপন কৰিলে। বৰ্তমান এতিয়া ভেলাঘৰ পুৰি আছে।
এতিয়া কিবা কয় আৰু এটা পৰিব আছে এতিয়া আৰু পাছত মেজি আছে তো অলপ পিছত পুৰা হ'ব চাগে পুৰা হ'ব। চাই থাকক মই দেখাই আছোঁ আৰু এইফালে মাইনাহঁতে খুব ধুনীয়াকৈ হেৰি কৰি আছে বস্তুবিলাক টানা কৰি আছে এইবিলাক কি কৰিবা বাৰু হা কি কৰিবা এইবিলাক বাঁহবিলাক লৈ আহি আছে চতো তই ইয়াত কি কৰিব আহিলি এই মাল অলপ খাতৰা আছে বাঁহবিলাক পুৰা টানা কৰি আছে এতিয়া ইয়াতে আমাৰ জানু গোটেইবিলাকে আছে ইয়াত কি কৰিব আহিছা ভেলাঘৰ জ্বলোৱা চাব আহিছা ঠিক আছে ইয়াতে গোটেইবিলাক বাবু নামটো কোৱা বুবুল দাস ইয়াতে কি কৰিব আহিছা ভেলাঘৰ চাব আহিছে গতিকে ইয়াতে সকলোৱে গোটেইখিনি ভেলাঘৰ জ্বলোৱাই চাব আহিছে তো মই দেখুৱাব চেষ্টা কৰিলোঁ যিমানখিনি যি পাওঁ আজি ভেলাঘৰ 2 নম্বৰ দিন তাৰপিছতে আৰু এইটো আছে এটা এইটো অলপ পিছত পুৰা হ'ব ইয়াতে মই অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ ভেলাঘৰ ওপৰত হেৰি দিয়া হয় কলা ফুল এটা দিয়া হয় দেখিছে ওপৰত এটা কলা ফুল আছে আপোনালোকে মেজিৰ ওপৰত এনেকৈ কলা ফুল দিয়ে কি নিদিয়ে জনাবচোন কমেণ্টত ইয়াতে বাঁহ আদি খুব ধুনীয়াকৈ বনাইছে গোটেইবিলাকে তো এইটো অলপ পিছত ইয়াতে পুৰা হ'ব ৰেডি কৰি ৰাখিছে এইকেইডাল বৰ্তমান ভইচ ডাবিং কৰিব বাৰেপতিয়ে লগা হৈ আছে যিহেতু বেকগ্ৰাউণ্ডত মিউজিক বজি আছে তথাপিও ভিডিঅ'টো কপিৰাইট ক্লেইম লাগিব পাৰে তথাপিও বনাই আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত বৰ্তমান ইয়াতে শেষ হ'ল এতিয়া আমাৰ হিৰক ভাই আহি গ'ল ভেলাঘৰ পুৰা হৈ গ'ল কিন্তু এতিয়া আহি পাইছেহি বৰ্তমান এতিয়া মই যাব ওলাইছোঁ তেখেতো আহি পাইছে অকণমান বিহু শুভেচ্ছা থাকিল ভাবোঁ কিবা ক'বা অসমত শুভেচ্ছা দিয়া সকলোকে বিহু শুভেচ্ছা থাকিল ভোগা লাগিব আৰু বিহু খাবৰ কাৰণে মাতিছে সকলোৱে আহিব বৰ্তমান এতিয়াও মই যাম আৰু অলপ পিছত আৰু বেলেগ এটা লোকেশ্যন দেখা পাব চাই থাকক বৰ্তমান ঘৰত যাব ওলালোঁ এতিয়া চাইকেলত উঠিলোঁ এতিয়া ঘৰত যামগৈ ঘৰতো কাম আছে অলপ কাম চাম কৰি মই আকৌ আহিম পুনৰ তো ওলালোঁ ইয়াৰ পৰা এই তাত আছিলোঁ দেখাই নাপায় আৰু তো বিহু লাগিছে ন এতিয়া আৰু ছেকেণ্ডটো দিনত আজি পাৰ্টি চাৰ্টি খাব চবেই আলহী চালহী আহিব পিঠা পনাবিলাক খলাখলি কৰিব আৰু আমাৰ বিহুত আহিব আপোনাৰ গাৰো মামাবিলাক পাহাৰৰ পৰা মেঘালয়ৰ পৰা আহিব তেখেতসকলৰ নিয়ম আছে কিছুমান তো চাই থাকক ভ্লগটো আমাৰ বিখ্যাত ইউটিউবাৰ বি বয়ছৰ নিচিনাকৈ ৰাতিপুৱাই মই চাইকেলখন ল'লোঁ লৈ এতিয়া বিখ্যাত বাচন্তি লৈ দৌৰাই আছোঁ পুৰা তো ইফালে আছে ৰাস্তা ইফালে যাম চেম বি বয়ছৰ নিচিনাই লাগিছে মোৰ আজি ৰাতিপুৱাই বৰ্তমান মই ব্ৰিজৰ তলেদি সোমালোঁ এয়া আমাৰ গোটেই ইয়াতে তিনিআলি ইয়াতে বজাৰ চজাৰ কৰা হয় দোকান বজাৰ তো এতিয়া মই গৈ আছোঁ বৰ্তমান আমাৰ ৰাস্তাটো সোমালোঁ এতিয়া এইফালে গৈ লেফ্ট চাইডে যিটো ঘৰ আছে সেইটোৱে আমাৰ প্ৰথম ঘৰটোৱে এতিয়া সোমাই গ'লোঁ মই ঘৰত এইটোৱে আমাৰ ঘৰটো তো বগৰীৰ তলতে ভাবিছোঁ চাইকেলখন ৰখাই দিওঁ এতিয়া বৰ্তমান মোৰ বাচন্তিখন থৈ দিলোঁ ইয়াত বাচন্তিকৈ ৰাখি দিয়াহে আমাৰ এজোপা বগৰীৰ তলতে খুব ধুনীয়াকৈ ৰাখি দিলোঁ তাৰপিছত এতিয়া চাহ তাহ বনাওঁ অলপ খাওঁ তাৰপিছত যাম আৰু চাই থাকক পাৰম্পৰিক এই দেৱ দেৱতাৰ প্ৰতিষ্ঠাৰ সকলোৰে বিশ্বাসী হিচাপে যিটো আমাৰ
সমৰ্পণ কৰে তাক নেতৃত্ব দিয়ে সময়সূচী পাবলৰ কাৰণে আমি ৰাইজক অলপ আগতে অৱগত কৰাইছিলোঁ যে আমি ভীষ্ম বিসৰ্জনত শেষ প্ৰক্ৰিয়াৰ লগতে আজিৰ বিহু অনুষ্ঠানখিনি সম্পূৰ্ণ হ'ব বুলি মই উল্লেখ কৰিছোঁ যাতে সকলোৱে যাতে বেয়া নাপায় যাতে কোনোবা দেখিছে বা দেখা নাপালে সেইখিনি কথা যাতে এই আপোনালোকে দেখিছে আমাৰ ডেকাসকলে খুব ধুনীয়াকৈ এতিয়া বনোৱা ষ্টাৰ্ট কৰিছে যিহেতু আমাৰ বিহুটো এসপ্তাহ পিছত হয় তো কোচ ৰাজবংশীসকলে যোৱাকালি সিহঁতৰ ভোগালী বিহু উদযাপন কৰিলে তো আমাৰ সিহঁততকৈ এসপ্তাহ পিছত আমাৰ ভোগালী বিহুটো উদযাপন কৰা হয় যিহেতু আমি জোনবিল মেলাত আমাৰ ৰজাৰ কিছু নিয়ম থাকে তো আপোনালোকে গম পায় জোনবিল মেলা কিমান ডাঙৰকৈ পতা হয় তো তাৰ লগত তুলনা কৰি আমাৰ ৰজাৰ গোটেইবিলাকে মিলি মেলাখনৰ লগতে পিছ নিশা আহি আমাৰ ইয়াতে ভোজ ভাত কৰা হয় জোনবিলৰ পিছদিনা তো কিছু নিয়মৰ মতে আমাৰ বিহুটো অকণমান পলম হয় পিছতীয়া হয় তো এতিয়া আমাৰ ডেকাসকলে ধুনীয়াকৈ বনাই আছে ভেলাঘৰটো হ'ব তাৰপিছত জোনবিলৰ পিছত আকৌ আমাৰ ভোজ আৰম্ভ কৰিম তো জোনবিল মেলাত আহিব গোটেইবিলাকে সকলোকে লগ পাম বুলি আশা থাকিল আৰু আমাৰ বিহুটো আহিব সকলোৱে খাবৰ কাৰণে তো ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব জয় মাতা